হাই বন্ধুসকল, ৱেলকাম বেক টু ইউটিউব চেনেল মিনহাজ ব্লগ। আৰু যদি আপোনালোকে পেজত চাই আছে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব প্লিজ। এইটো এটা মানে দৃশ্য আপোনালোকে দেখিবলৈ পাব, যিটো মানে আপুনি যদি চায় তেনেহ'লে আপুনি কান্দিব। এনেকুৱা দৃশ্য এটা আহিছোঁ। তেওঁৰ মানে এটা সন্তান জন্ম হৈছিল, ছোৱালী সন্তান। সেই ছোৱালী সন্তানটো মানে উঠ ফটা হৈছে, যিটো এইফালে খালে ডাইৰেক্ট ব্ৰেইনত গৈ উঠে। এনেকুৱা অৱস্থাত তেওঁ মানে হস্পিটেলৰ পৰা এই ছোৱালীজনীক আনোতে তেওঁৰ ঘৰ বাৰী মানে বিক্ৰী কৰাৰ অৱস্থা হৈছে। বিক্ৰী কৰা নাই, কিন্তু মাটিখিনি বন্ধক দি ছোৱালীটোক মানে হস্পিটেলৰ পৰা আনিছে। এতিয়া মানে কিবা যদি আপোনালোকে সাহায্য কৰিব পাৰে মানে বহুত হেল্প হ'ব মানুহখিনিৰ। আৰু যদি আপোনালোকে সাহায্য কৰিব নোৱাৰে তেনেহ'লে ভিডিঅ'টো প্লিজ এটা শ্বেয়াৰ কৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো প্লিজ অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'টো প্লিজ ফুলকৈ চাব, তেনেহ'লে আপোনালোকে দেখিবলৈ পাব কেনেকুৱা দৃশ্য আৰু কেনেকুৱা দুখ লগা পৰিস্থিতি তেওঁলোকৰ। আপোনালোকে নিজে এবাৰ চাই লওক কেনেকুৱা দুখ লাগে ছোৱালীজনীক চালে। আপোনালোকে নিজে এবাৰ চাওকচোন। আৰু ভিডিঅ'টো প্লিজ অনুগ্ৰহ কৰি মই আকৌ কৈছোঁ, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক। কাৰণ আপোনালোকৰ এটা শ্বেয়াৰৰ ফলত হ'ব পাৰে ছোৱালীজনী ভাল হৈ যাব। প্লিজ এয়া চাই লওক ছোৱালীজনী কেনেকুৱা হৈছে। মই আৰু কি ক'ম, মানে কোৱাৰ একো ভাষা নাই। আপোনালোকে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেনেহ'লে আৰু গম পাব মানে ছোৱালীজনীৰ কি হৈছে। ছোৱালীজনী জন্মৰ পৰা আপোনাৰ এই ঠোঁট কালি নাই, আৰু খোৱা লোৱা কৰিবৰ কাৰণে আমি চিকিৎসা কৰিব নোৱাৰোঁ, ডক্টৰৰ ওচৰত নিব নোৱাৰোঁ। আৰু ইয়াৰ কাৰণে খোৱা লোৱাৰ কাৰণে বহুত সাহায্য চাইছোঁ। মানুহক ছোৱালী জন্ম দিছে, এতিয়া মই পইচা দিম নেকি, এনেকুৱা কথা কোনোবাই কৈছে। মই মানুহ পাৰিলে দেখাব পাৰোঁ, ইয়াৰ কাৰণে কাৰো ওচৰত মই সাহায্য বিচাৰিব নোৱাৰোঁ। আপোনাৰ মোৰ কথা মানুহে শুনিলে ছোৱালী যদি আপোনালোকৰ হয় তেনেহ'লে আপোনালোকক বেলেগৰ ওচৰত যায়, ডক্টৰৰ সাহায্য জনাওক। তাৰপাছতে আপোনাৰ এইটো চোৱাৰ কাৰণে চৰকাৰী হস্পিটেল আছে, চৰকাৰী হস্পিটেললৈ লৈ যাওক। আমাৰ গাঁৱৰ কোনো মানুহ ইয়াত সহায় কৰিব 2-4 টকা, এইটোৰ কাৰণে নহ'ব। আপুনি ডক্টৰে কি কৈছে? ডক্টৰে কৈছে 3 মাহৰ ভিতৰত গুৱাহাটী হস্পিটেল নিব লাগিব, নহ'লে কোনো কাম নহ'ব। পাছত ডাঙৰ হৈ গ'লে এইটো নহ'ব। 3 মাহৰ ভিতৰত ছোৱালীজনী গুৱাহাটী হস্পিটেলত লৈ যাব লাগিব। 3 মাহৰ ভিতৰতে? 3 মাহৰ ভিতৰত। এতিয়া বয়স কিমান তেওঁৰ? এতিয়া বয়স আছে আপোনাৰ 2 মাহ 20 দিন। 2 মাহ 20 দিন আৰু 10 দিন বাকী আছে। 10 দিন বাকী আছে। আৰু তেওঁৰ দেউতাই মানে কি কাম কৰে? আপোনাৰ কামটো কি কৰে? আমি আমাৰ মানে হাজিৰা কাম কৰোঁ, তাত দেউতাটোৱে ৰাজমিস্ত্ৰীৰ যোগালী কাম কৰে। যোগালী কাম কৰি ঘৰ পোহপাল দি আছে। সিহঁতৰ যোগালী কাম কৰি সদায় নাথাকে মাইক বৃষ্টিৰ কাৰণে। কেতিয়াবা কাম নাথাকিলে আমাৰ বহুত কষ্ট হয়, খোৱা যোৱাৰ চিন্তা। মানে এতিয়া খাবলৈ নোৱাৰে আপোনালোকে, এনেকুৱা অৱস্থা হৈছে? নাই আমাৰ যেনেকৈ 30-40 হাজাৰ টকা মানুহৰ পৰা ধাৰ লৈ বাৰীটো বন্ধক দিছোঁ, দি পেলাই ইয়াৰ জন্মৰ যিকোনো এই মহকলি হস্পিটেল, যি হস্পিটেলত চব কিছু মই ইউটিউব দ্বাৰা চলাই আনিছোঁ। মানে ঘৰটো বন্ধক দি পিনে তেওঁৰ চিকিৎসা কৰিছে? হা, এতিয়া আমাৰ ওচৰত একবাৰে এইটো বিক্ৰী কৰিব মানুহ 2-3জন কৈ আছে, বিক্ৰী কৰিলে মই ক'ত যাম। এতিয়া ঘৰ বাৰীটো বিক্ৰী কৰি মানে এনেকুৱা অৱস্থা হৈছে আপোনালোকৰ? এতিয়া অলপ মানে এইটো ঘৰ বাৰীটো আপোনালোকৰ বন্ধকত আছে, তাৰপিছত চিকিৎসা কৰিছে, এতিয়া আপোনালোকে অসাহায্য হৈ গৈছে? অসাহায্য হৈ গৈছে। আৰু মোৰ গৰু বাছু কিবা মহকলি এইবোৰ কিছু নাই। গৰু একো নাই? নাই ছাৰ। যিবোৰ বিক্ৰী কৰি আপোনালোকে ডক্টৰ দেখাব? কোনো বস্তু মানে এতিয়া মানে ধৰিব গ'লে আপোনালোকৰ মানে আৰ্থিক সাহায্য একেবাৰে মানে আৰ্থিকভাৱে আপোনালোক অতি দুৰ্বল। বোৱাৰীজনীও বেমাৰ, এই লেবু ডাক্তৰৰ ওচৰত নি যেনে তেনে 4-7 হাজাৰ টকা খৰচা কৰি আনিছোঁ। সোণৰ আংটি আছিলে, মই ক'লোঁ লাজৰ কথা, সেইটোও বেছি দিছোঁ। ইয়াৰ কাৰণে ঘৰত কাজিয়া কাৰেংগা চলিয়ে আছে। আৰু তেওঁৰ ছোৱালীজনীৰ দেউতাৰ কি মানে অসুবিধা কি? দেউতাটো আপোনাৰ নাৰ্ভৰ প্ৰব্লেম। আপোনাৰ একদম গুৱাহাটী এপল হস্পিটেল, GNRC, নগাঁৱৰ আমাৰ কেইবাজন ডাক্তৰ আছে, গোটেইকেইটা কাগজ পত্ৰ মোৰ ওচৰত আছে। সকলো কাগজ আছে আপোনালোকৰ? চব আছে। আৰু আপোনালোকে প্লিজ ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব,
যদি আপোনালোকে কোনো ডোনেট কৰিব পাৰে তেনেহ'লে ডোনেট কৰিব, আৰু যদি ডোনেট কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো এবাৰ প্লিজ শ্বেয়াৰ কৰিব। তেওঁলোকৰ গাঁৱৰ মানুহ আৰু এজন পাই গৈছোঁ, দাদা কিবা মানে এইটো সঁচাই নেকি এনেকুৱা? ये तो सही है कि जन्म से ये ऐसी ही है और उन लोगों का आर्थिक अवस्था भी बहुत ख़राब है, ताकि अगर काम करेगा तो खाएगा, वरना घर में चूल्हा भी नहीं जलेगा। उन लोगों का ऐसा हाल है। तो अगर कोई मदद कर सकता है तो अगर कीजिए, क्योंकि ये बच्ची लड़की है। लड़का होता तो सब मान लेते कि ये लड़का है, लेकिन लड़की है तो कोई अपना नहीं पा रहा है इसे। अगर आपके वीडियो की तरफ से कोई मदद कर सकता है इसका, तो प्लीज़ इसको मदद कीजिए। মই ফোন নম্বৰটো মই স্ক্ৰীণত দি দিম আৰু ডেছক্ৰিপশ্যনতো মই মোবাইল নম্বৰটো দি দিম। যিজনে হেল্প কৰিব পাৰে তেওঁ হেল্প কৰিব, আৰু যিজনে হেল্প কৰিব নোৱাৰে প্লিজ এটা ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব। এইটো বহুত ডাঙৰ হেল্প হ'ব আপোনাৰ। আৰু আপুনি মানে এইখন গাঁৱৰে হয় ল'ৰা, मैं एखोनो लड़ा আপুনি তেওঁক ভালকৈ চিনি পায়। এড্ৰেছটো কওকচোন গাঁৱৰ। डिमरूपार हो जाए। ডিমৰুপাৰ। पिन नंबर 782435 और नंबर 3। প্লিজ এটা শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা শ্বেয়াৰ এই ছোৱালীজনী হ'ব পাৰে, ভাল হৈ যাব পাৰে। আৰু তেওঁৰ ছোৱালীৰ যিজনী দেউতা তেওঁ মানে ফিজিকেলি হেণ্ডিকেপ হয়, এনেকুৱা অৱস্থা, ভৰি দুখন বেকা একেবাৰে, মানে কাম কৰি খায়। তেওঁৰ এই ছোৱালীজনীৰ দেউতা হঠাৎ কাম কৰি কেতিয়া কেতিয়া কাম কৰে আৰু ফেমিলি চলায়, আৰু বছৰত মানে এমাহ কাম কৰিব পাৰে, এনেকুৱা অৱস্থা। এয়াও চাওক ছোৱালীজনীৰ দেউতা এনেকুৱা অৱস্থা, মানে মাহত কেইদিনমান কাম কৰি তেওঁলোকৰ ফেমিলি চলায়, এনেকুৱা অৱস্থা হৈছে। আৰু এনেকুৱা পৰিস্থিতি যাতে কাৰোবাৰ নহয়।